हेलो गाइज पुनर्बार स्वागत जनाइছোঁ মোৰ ইউটিউব চেনেলটো। সো ফ্ৰেন্ডছ মই আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক কম ইণ্ডিয়াৰ সম্পূৰ্ণ ফুল ফৰ্ম। সো আহক তেনেহ'লে আজি মোৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু লগে লগে ছাবস্ক্ৰাইব কৰিব নে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো আহক তেনেহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইণ্ডিয়াৰ INDA অর্থাৎ আইৰ পৰা হ'ব ইণ্ডিপেণ্ডেণ্ট, এন পৰা হ'ব নেশ্যনেল, ডি পৰা হ'ব ডেম'ক্ৰেটিক, আইৰ পৰা হ'ব ইণ্টেলিজেণ্ট আৰু লাষ্টত এৰ পৰা হ'ব এৰিয়া। একেলগে ক'বলৈ গ'লে ইণ্ডিপেণ্ডেণ্ট, নেশ্যনেল, ডেম'ক্ৰেটিক, ইণ্টেলিজেণ্ট, এৰিয়া। চ' আকৌ আইৰ পৰা ইণ্ডিপেণ্ডেণ্ট, এন পৰা নেশ্যনেল, ডি পৰা ডেম'ক্ৰেটিক, আইৰ পৰা আকৌ ইণ্টেলিজেণ্ট, এৰ পৰা এৰিয়া। সো ইণ্ডিয়াৰ ফুল ফৰ্মটো হৈছে ইণ্ডিপেণ্ডেণ্ট, নেশ্যনেল, ডেম'ক্ৰেটিক, ইণ্টেলিজেণ্ট, এৰিয়া। সো ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল আজিলৈ পায় পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। গুড বাই।